আজি আমি অলপ ফুৰিব আহিলো কি সুন্দৰ পৰিবেশ সেউজীয়া 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 কেৱল মাথো সেউজীয়া ৱাইফক লৈ আহিলো তাইও মনটো ভাল হৈ থকা নাছিলে সেইকাৰণে গুছিয়ে আহিলো আৰু আমি কত ফুৰিব যোৱা নাই এয়া বাচ্চাৰ কাৰণে মেডিচিন আনিব আহিছিলো একেবাৰে গাজা মাৰিছে বেলেগ হ'ব আৰু আমি ফুৰি কিনে লৈ আনিলো কত ফুৰাব নিনিয়ে ফুৰি কিনে লৈ আনিলো মিছা কথা ক'ব পাৰা তুমি ন মই মিছা কোৱা নাই দিয়া হিন্দিৰাওতো তুমি মোক চেৰাপুঞ্জি বুলি কৈ কিনে পুলিচ বজাৰত লৈ গৈছা আজিও তুমি মই নাহাতে আৰম্ভ কৰিছা ন সেইটো মই কোৱা নাই সেইদিনা কিন্তু তাতেও বৰষুণে দি আছিল নাই নাই এতিয়া তুমি কৈছা ফুৰাব এই মুহূৰ্তত মই নাহাতে তুমি ঠিক আছে মই মেডিচিন আনিব আহিছো হেৰি কৰিব আহিছো কিন্তু তোমাৰ প্ৰকৃতি এই যি দৃশ্য কি বেয়া লাগিছে নেকি চোৱাচোন ৰাস্তাৰে আহিলেতো দেখা কি ধুনীয়া পথাৰটো থাকিবই ন কি ধুনীয়া ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ নিচিনা একদম এই ধুনীয়া বাঁহৰ হেৰি আছে একদম উমানন্দ নহয় ইয়া বাঁহৰ একদম ধুনীয়া আছে কি ধুনীয়া উমানন্দ মই ক'ত কলো এইটো ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দৰ নিচিনাকে ধুনীয়াকে বাঁহৰ চুপ থকা বুলি কৈছো উমানন্দ নহয় এক ছেকেণ্ড গাড়ীখন আহিছে গাড়ীখন যাও উমানন্দ নহয় আমি আছো বৰ্তমান নলবাৰীত আমাৰ মানে ঘৰৰ পিছফালে বাৰীৰ পিছপিনে এখন পথাৰ হয় এয়া পিছপিনে আমাৰ ঘৰৰ পিছফালে যিখিনি বাঁহ আছে বাঁহ গছখিনিহে হয় এয়া উমানন্দ নহয় এই উমানন্দ বুলি মই কেতিয়া কলো ব্ৰহ্মপুত্ৰ নদীৰ মাজত যেনেকুৱা উমানন্দ নদী মানে নদী দ্বীপ ঠিক তেনেদৰে মিছা কথা ক'লে সদায় দদৰা লাগে ঠিক তেনেদৰে এই সেউজীয়া পথাৰৰ মাজত ধুনীয়া বাঁহৰ চুপ বেয়া লাগিছে নেকি সেইটো কোৱা তুমি নাই আমি এতিয়া মাজুলীত আছো সেনেকে কোৱা না মাজুলী নহয় আৰু দিয়া ধুনীয়া একদম পৰিৱেশ মই গোটেই এটা বস্তু মোৰ খুব ভাল লাগিছে বাৰু ইয়াত সূৰ্যটো চোৱাচোন সূৰ্যটো এয়া কিমান ধুনীয়া এয়া অস্ত যাব হৈছে বৰ্তমান গছৰ মাজেৰে সূৰ্য ভাল লগা মানে কথা ক'ব গ'লে ভাল লগা এইটোৱে যে সূৰ্যটো বৰ্তমান দেখা পোৱা হৈ আছে হয় নেকি দিয়া যি ক'লে ৱাইফ যে শুনিবই লাগিব যি ক'লেও নাই এই চেৰাপুঞ্জি হয় সিদিনাৰ নিচিনা হয় দিয়া চবে হয় তুমি কৈছা আৰু নহ'বনে হয় দিয়া আৰু কিবা ক'বা নেকি তুমি কম যিয়ে নহওক আমি নতুন কৰি আমাৰ এইটো ব্লগ খুলিছো আমাৰ এই ব্লগটোত মানে ভাল লগা ভিডিঅ'বিলাক দিবৰ কাৰণে ট্ৰাই কৰিম আৰু আমি লাভ সংবিলাক ষ্টাৰ্ট কৰিছো যদি ভাল লাগে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বেয়াও লাগে তেতিয়াহ'লে আপোনালোকে জনাব কিন্তু জনালে ভাল লাগিব বেছি আৰু কিবা ভুল ত্ৰুটি হলে আৰু ক্ষমা কৰি দিব এইটো এনে এটা বনালো আৰু ৰাস্তাৰ মাজত ধেমালি কৰিলো আমি যিকি নহওক আমি গাঁৱত আহিছো সুন্দৰ পৰিৱেশ বহুত দিনৰ মূৰত আহিছো ভাল লাগিছে নেক্সট টাইম আকৌ এটা কথা কৈ থৈ দিওঁ যে মোক এনে ফুৰাব নেক্সট টাইম আকৌ ক'ত নিয়ে সেইটো কথা মই দেখাই দিম আৰু হ'ব ঠিক আছে বাৰু ঠিক আছে ধন্যবাদ